আমি আহিছোঁ ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ পৰা। আজি আমি আহিছোঁ দুগৰাকী নিথৰুৱা ককা আইতাৰ ঘৰলৈ। তেওঁলোকে এনেকৈ এই জুপুৰিটোতে বাস কৰে। তেওঁলোকৰ তেনেকুৱা ল'ৰা ছোৱালী কোনো নাই, নাতি পুতি কোনো নাই, অকলশৰীয়া তেওঁলোক। সঁচাকৈ বৰ নিথৰুৱা। তেখেতসকল এনেকৈ চলি খাই থকাটো বৰ অসুবিধা হৈছে। সেয়েহে আমি তেওঁলোকক আহিছোঁ বৃদ্ধাশ্ৰমত। আজিকালি তেনেকুৱা বহুত সুবিধা আছে যিহেতু, তাতে তেওঁলোকৰ যাবৰ মন আছে নে নাই সেইটো জানিবৰ কাৰণে আমি আহিছোঁ। ককা, আমি আহিছোঁ ৰামহৰি আঞ্চলিক যুৱ মঞ্চৰ পৰা। এতিয়া আপোনালোকতো অকলে থাকে, এনেকৈ বেমাৰ চেমাৰ হৈ থাকে, কাম চাম কৰি খোৱাও অসুবিধা হয়, হয়নে? সেইকাৰণে আহিছোঁ আমি তেনেকৈ। এতিয়া আজিকালিতো কিমান সুবিধা আছে, এনেকুৱা বৃদ্ধাশ্ৰম আছে, কিবা আছে, তাতে এনেকুৱা বিচাৰি থাকে ককা আইতাবিলাক নি, তাতে বৰ ধুনীয়াকৈ ৰাখে। তাতে চব কাম তাৰ পৰা কৰে, তাতে থাকিব দিয়ে, কেৱল থাকিব লাগে, খাব লাগে, শুব লাগে, সেইখিনিয়ে। তাতে একো নাই, কোনো ধৰণৰ কাম বন কৰিব নালাগে, কাম বন একো নালাগে, কানি কাপোৰ নিজে ধুব নালাগে। তাৰপিছত মেডিকেল কিবা বেমাৰ আজাৰ হ'লেও চব তাৰ পৰাই চায়, মানে বহুত সুবিধা। তাতে একো কষ্টই নাপায়। আপোনালোক এতিয়া আমি আহিছোঁ তাতে, আপোনালোক যাব ইচ্ছা কৰে নেকি? অঁ, যিহেতু ইয়াত কাম কৰি অকলে এনেকৈ কষ্ট হয় বহুত চলা, সেইকাৰণে গ'লেতো ভালেই হয়নে? অঁ অঁ, আইতাই কি কয়? অঁ, যদি বিচাৰে তেনেকুৱা বহুত সুবিধা আছে আজিকালি। তাৰপিছত এনে আপোনালোকৰ ল'ৰা ছোৱালী আগত আছিল নেকি? অঁ 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 অঁ, কিমান ডাঙৰ হৈ মৰিছে? অঁ, আমাৰমান ডাঙৰ হৈ মৰিছে। অঁ, কেইজন আছিল? আমি এতিয়া বৰ্তমান দেখা, আমি 4জনৰ বাপা, 4জনৰ বাপা। অঁ, চেঙাতে দিয়ে, আমি তেতিয়া চেঙাৰেই আছিলোঁ। যদি থাকিল তেওঁলোকৰ ল'ৰা ছোৱালী নাতি নাতি বিয়াই দিলা হয়। পিছে আপোনালোক যাব নে এতিয়া? অঁ অঁ, যাম বুলি কৈছোঁ, যামেই। যি হয় কপালত যি হ'ব হ'ব। ঠিক আছে বাৰু, আমি আগত মানে তেওঁলোকৰ লগত কথা পাতি আপোনাৰ লগত ইয়াৰ ব্যৱস্থাটো কৰিম। আপোনালোক খালি ধৰ এবাৰ আমি খবৰ কৰিম আপোনালোকক যেতিয়া হয়। তাৰপিছত আমি নিজে আপোনালোকক লৈ গৈ তাত থৈ আহিম। হ'ব হ'ব।